বি পি এফৰ মই যিখিনি জানো ভিতৰত কিছু কনফ্লিক্ট আছে। হাগ্ৰামা মহিলাৰ হৈ বা কিছুমান মানুহ ঘূৰি আছে যিবিলাক বি পি এফৰ বহু লিডাৰ কেইটাৰে ভাল নাপায় আৰু তেওঁলোকেও জানে যে হাগ্ৰামা মহিলাৰ পিছত ছেকেণ্ড কোনো লিডাৰশ্বিপ নাই। সেইকাৰণে তেওঁলোকে ভাবে এজ এ হেৰি হিচাপে লিগেচি যিহেতু চুইলি আছে, চুইলি বসুমতাৰীক যদি তেওঁলোকে জিকাই নিব পাৰে, প্ৰথম হ'ল বি পি এফৰ লিডাৰশ্বিপৰ ক্ৰাইচিছটো সমাধান হ'ব। দ্বিতীয়তে হাগ্ৰামাৰ হৈয়ে বয় কিছুমান এনেকুৱা মানুহ ঘূৰি আছে, তেওঁলোকে কয় আৰু যে সেইবিলাক ছাইড কৰিব পৰা যাব। ধৰি চি এম লগত কিছুমান ডাইৰেক্ট লিংক আছে যে হাগ্ৰামাৰ মিডিয়েটৰ, কিন্তু চুইলি বসুমতাৰী যদি হৈ যায় চি এমৰ লগত ডাইৰেক্ট তেওঁ ঘূৰিব পাৰিব। এনেকুৱা ধৰণৰ বি চি বি কিছু লিডাৰশ্বিপৰ এনেকুৱা ধৰণৰ কিছু আছে, সেই ধৰণৰ কণ্ডিশ্যনটো আছে, যাৰ কাৰণে চুইলি বসুমতাৰী ইলেকশ্যন খেলাই নহয়। চুইলি বসুমতাৰী আজিৰ দিনত বি টি চি 15টাৰ ভিতৰত এটাই হয়তো চিয়'ৰ হৈ আছে, চুইলি বসুমতাৰী তেওঁ জিকাৰ সম্ভাৱনাটো 100 to 200% আছে। সেইটো কিন্তু ভিতৰৰ মই যিটো জানো আৰু বি পি এফৰ ভিতৰত তেনেকুৱা কণ্ডিশ্যনো তেনেকুৱা আহিছে, যাৰ কাৰণে হাগ্ৰামা মহিলাই তেওঁ ইচ্ছা নকৰিলেও বাধ্য, তেওঁ কিন্তু দিবৰ কাৰণে বাধ্য হৈছে।